নমস্কাৰ বন্ধুসকল, ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোকে। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা। এতিয়া গৈ আছোঁ আমি অইল মাৰ্কেট। ভিডিঅ'টো চাই থাকক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইফালে চাব পাৰে আমাৰ ৰাকেশ দা ৰখি আছে মোলৈ। মোক ৰাকেশ দাই ফোন কৰি জনালে, মই খবৰ নাপাওঁ। ৰাকেশ দাই মাতিলে, সেইটো কাৰণে আহিলোঁ। বাপৰে, চাব পাৰে আপোনালোকে অইল মাৰ্কেটত ভিৰ। আজি পূৰা ভিৰ, গাড়ী ৰাখিবলৈ জেগাই নাই। ভালে হ'ল মই গাড়ী নানিলোঁ, মটৰচাইকেল আনিছিলোঁ। সেইটো কাৰণে এতিয়া মটৰচাইকেলখন পাৰ্কিং কৰি পিনে অলপ বজাৰটো ফুৰোঁ। এইফালে ৰাকেশ দা গৈ আছে কিবা এটা খাবলৈ, ভোক লাগিছে বোলে। এইফালে চাব পাৰে কণী যুঁজ আৰম্ভ হৈ গ'ল। দুটা ভাইটিয়ে ইয়াত কণী যুঁজুৱাই আছে। এইবোৰ কাৰ্টনে কণী দেখিছে আপোনালোকে, এইবোৰ বিকিছে, ইয়াত বহি পিনে বিকিছে। আৰু ইয়াৰ পৰা লৈ পিনে ওচৰতে লৈ পিনে তাৰপিছত খেলি আছে। ইয়াত এতিয়া মানুহ এতিয়াতো কম হৈ আছে, এতিয়া লাহে লাহে মানুহ আহিব। এতিয়া আমি জলদি আহিলোঁ অলপ। ইয়াত চাব পাৰে ইমান ঠাক লগাই থৈছে কণী। লাগি আছে দুজন দাদা।
দিছোঁ সকলো অসমবাসী ৰাইজক হেপ্পী ৰঙালী বিহু। তো বন্ধুসকল যিমান পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে চালে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নেক্সট এটা ব্লগত।